নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহু দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন বিষয়ৰ ওপৰত নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা অভিনেত্ৰীসকলৰ কোনে কিমান বছৰ বয়সত ভৰি দিলে নাইবা কোনে কিমান বছৰ বয়স অতিক্ৰম কৰিলে? গতিকে এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ 7গৰাকী জনপ্ৰিয় তাৰকাৰ বৰ্তমান বয়সবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। পোনপ্ৰথমে আহিছোঁ অসমৰ খ্যাতনামা আৰু খুবেই জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ওচৰলৈ। যতীন বৰাৰ জন্ম হৈছিল 1970 চনৰ 25 এপ্ৰিলত নগাঁৱত। তেখেতৰ বৰ্তমান বয়স হৈছে 52 বছৰ আৰু 6 মাহ। যতীন বৰাৰ পিছত আহিছোঁ অসমৰ আন এগৰাকী জনপ্ৰিয় আৰু সুদৰ্শন অভিনেতা ৰবি শৰ্মাৰ ওচৰলৈ। ৰবি শৰ্মাৰ জন্ম হৈছিল 1972 চনৰ 19 ছেপ্টেম্বৰত গুৱাহাটীত আৰু তেখেতৰ বৰ্তমান বয়স হৈছে 50 বছৰ আৰু এমাহ। তৃতীয়তে অসমৰ আন এগৰাকী জনপ্ৰিয় অভিনেতা হৈছে kapil বৰা। kapil বৰাৰ জন্ম হৈছিল 1977 চনৰ 30 মাৰ্চত গুৱাহাটীত আৰু তেখেতৰ বৰ্তমান বয়স হৈছে 45 বছৰ আৰু 7 মাহ। বন্ধু বান্ধৱীসকল, বয়সৰ ফালৰ পৰা চতুৰ্থ স্থানত থকা অসমৰ আন এগৰাকী তাৰকা হৈছে জেৰিফা ৱাহিদ। জেৰিফা ৱাহিদৰ জন্ম হৈছিল 1979 চনৰ 18 আগষ্টত লখিমপুৰত আৰু তেখেতৰ বৰ্তমান বয়স হৈছে 43 বছৰ আৰু 2 মাহ। জেৰিফা ৱাহিদৰ পিছত আছে অসমৰ অতিকৈ ধুনীয়া অভিনেত্ৰী গায়ত্ৰী মহন্ত। গায়ত্ৰী মহন্তৰ জন্ম হৈছিল 1982 চনৰ 14 জানুৱাৰীত জামুগুৰিহাটত আৰু তেখেতৰ বৰ্তমান বয়স হৈছে 40 বছৰ আৰু 9 মাহ। বন্ধু বান্ধৱীসকল, বয়সৰ ফালৰ পৰা 6 নম্বৰ স্থানত থকা অসমৰ মহাময়ী অভিনেত্ৰীগৰাকী হৈছে ৰাণী বিষয়া। ৰাণী বিষয়াৰ জন্ম হৈছিল 1982 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত আৰু তেখেতৰ বৰ্তমান বয়স হৈছে 40 বছৰ আৰু এমাহ। বন্ধু বান্ধৱীসকল, শেষত আহিছোঁ অসমৰ সকলোৰে প্ৰিয় আৰু অতিকৈ ধুনীয়া অভিনেত্ৰী nishita গoswamiৰ ওচৰলৈ। nishita গoswamiৰ জন্ম হৈছিল 1982 চনৰ 19 অক্টোবৰত গুৱাহাটীত আৰু তেখেতৰ বৰ্তমান বয়স হৈছে 40 বছৰ। বন্ধু বান্ধৱীসকল, এই 7গৰাকী তাৰকাৰ বয়সবোৰ দাঙি ধৰোঁতে কিবা যদি ভুল হ'ল ক্ষমা কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নেপাহৰিব।